নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি কি কৰিবলৈ লৈছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত দেখিছেই চাগে। প্ৰথমতে এইখিনি আম, গাজৰ আৰু গোল নেমুৰ আচাৰ বনাব লৈছোঁ। এইখিনি আছে মছলা মই লৈ লৈছোঁ। মছলা পৰিমাণখিনি এইখিনি মই দি দিছোঁ, ইয়াতে লিখি দিছোঁ, চাই ল'ব পাৰে। এই আম মই 600 গ্ৰাম লৈছোঁ আৰু গাজৰ 300 গ্ৰাম আৰু 100 গ্ৰাম গোল নেমু লৈছোঁ। আৰু এইখিনি মই আগতেই মই ষ্ট'ৰ কৰি ৰাখিছিলোঁ আৰু দুদিন নহয়, এটা পানী নিয়ৰ হোৱালৈকে মই ৰ'দত দিলোঁ। দি পেলাই এইখিনি কাটি মেলি একেলগে মিক্স কৰি লৈছোঁ। মই 1 কেজি পৰিমাণৰ লৈছোঁ। এতিয়া মই মছলাখিনি এটা অকণমান ফুৰফুৰীয়া হোৱাকৈ, মানে কেঁচা ভাৱটো যোৱাকৈ মই মছলাখিনি ল' ভলিউমত দি ভাজি লৈছোঁ। অকণমান ফুৰফুৰীয়া হোৱাকৈ লৈছোঁ আৰু মছলাখিনি একেবাৰে গুড়ি কৰি ল'ম। আৰু ইয়াত যিকেইটা গোল নেমু লৈছিলোঁ সেইকেইটাও মই টুকুৰা কৰি লৈছোঁ, কাৰণ মই আগতে ৰাখি থৈছিলোঁ গোটাকৈ, এতিয়া টুকুৰা কৰি লৈছোঁ। এইখিনি মই এতিয়া মছলা দি দিম, এই টুকুৰা কৰি আছোঁ। আৰু মছলাখিনি মই আপোনালোকে যিমান পৰিমাণৰ ল'ব লাগে সেইটো মই ডেছক্ৰিপশ্যনত লিখি দিলোঁ, সেইটো চাই ল'ব। আৰু এইখিনি গোটেইখিনি মই এনেকৈ মিক্স কৰি ল'ম। নিমখ পৰিমাণৰ অনুসৰি দিছোঁ। এইটো মই আগতে নিমখ দি এইখিনি ষ্ট'ৰ কৰি ৰাখিছিলোঁ, সেইটো কাৰণে মই অকণমান কমকৈ দিছোঁ নিমখটো। আৰু মছলাখিনি মই এতিয়া ইয়াত মিক্স কৰি লৈছোঁ। গোটেই মছলা, ৰেড চিলি, জলকীয়া গোটেইবিলাক মই ইয়াতে দি দিছোঁ। দি পেলাই আৰু মিঠাতেলো মই মিঠাতেলৰ পৰিমাণটো দি দিছোঁ বাৰু। মিঠাতেল 400 গ্ৰাম দিয়া আছিলে। মিঠাতেলটো ইয়াতে মিক্স কৰি গোটেইখিনি মিক্স কৰি ল'ম। মিক্স কৰি পেলাই মই আপোনালোকে চাবচোন, এইটো সময়ত আচাৰখিনি এনেকৈ যদি বনাই থওঁ, আগতে ষ্ট'ৰ কৰি ৰখা হ'লে কোনো ভেঁকুৰ বা অন্যান্য একো বেয়া নহয়। বছৰ ধৰি এইখিনি খাব পাৰি। আৰু খুব কমকৈ ৰ'দত দিলেও হৈ যায়। এইখিনি অলৰেডি হৈয়ে আছে, মাত্ৰ এই মছলাখিনি আম, গাজৰত অলপ সোমালেই হৈ যায়। এইখিনি মই তেল পগাই থোৱা আছিলে, একেবাৰে গৰম কৰি ঠাণ্ডা কৰি ৰাখিছিলোঁ। এইখিনি এতিয়া এনেকৈ দি পেলাই মাত্ৰ মই 2-3 দিনতে এইখিনি খোৱাৰ উপযোগী হৈ যায়। এতিয়া মই এইখিনি মিক্স কৰিলোঁ, কৰি যিখিনি মছলা, সেই মছলাখিনি সোমাবৰ কাৰণে মই এনেকৈ ৰ'দত দি দিম। গামলাটোতে ৰ'দত দি দিম আৰু ৰ'দত দি বৈয়ামত ৰাখি থ'ম। আৰু 2-3 দিনতে খাব পৰা হৈ যায়, কাৰণ মছলাখিনি যদি সোমাই যায় আচাৰখিনিত হৈয়ে যাব। আৰু এইখিনি আমখিনি বা গাজৰখিনি আগতেই হৈ আছে, কোমল হৈ আছে। এই কোমল হৈ থাকোঁতে অতি সোনকালে সোমায়। ৰ'দত যদি 5-6টা ৰ'দত দিলেতো কথাই নাই, বেছি ভাল হ'ব। আৰু এনেকৈ 2-3টা ৰ'দত হ'লেও ধুনীয়াকৈ খাব পৰা হৈ যায়। এনেকৈ বনাবচোন, কেতিয়াও বেয়া নহয়। অলপ ভিনেগাৰটো দিব লাগিব বাৰু, নিদিলেও কথা নাই, কিন্তু মই অলপ দিছোঁ। এনেকৈ বনাই মেলি মই বৈয়ামত ৰাখি থ'ম। এইখিনি হৈছে মই আৰু বৈয়ামত এতিয়া মই ভৰাই থৈছোঁ। 2দিন ৰ'দত দিলোঁ আৰু 2দিনমান মই এনেকৈয়ে বৈয়ামত ভৰাই পেলাই দি দিম। এয়াই, ধন্যবাদ।